দেউতাই বজাৰৰ পৰা আনিলে কেইটামান ভাঙোন মাছ আৰু মই ৰখি নাথাকি ভাঙোন মাছকেইটা ধুনীয়াকৈ ধুই পখালি কেৰাহী দি ৰঙাকৈ ভাজি ল'লোঁ আৰু এইফালে দেখিছেনে জিকা আৰু বিলাহী সেয়াও আগতীয়াকৈ কাটি লৈছিলোঁ তাৰ মানে আজি দুপৰীয়াৰ ভাত সাজৰ লগত খুব ধুনীয়াকৈ ভাঙোন মাছৰ জোল অকণ খাম বুলি ভাবিলোঁ আৰু এইফালে মই বনাবলৈ ৰেডি কৰিছোঁ আৰু আপোনালোককো দেখাই যাম বুলি ভাবিলোঁ কেনেকৈ বনাইছোঁ আপোনালোকে চাবচোন দেই तेरे मेरे होठों पे मीठे मीठे गीत मितवा आगे आगे चले हम पीछे पीछे प्रीत मितवा तेरे मेरे होठों पे मीठे मीठे गीत मितवा आगे आगे ফাইনেলি জিকা বিলাহীৰ সৈতে আমাৰ আজিৰ ভাঙোন মাছৰ জোল ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকৈ পালে জনাবচোন দেই আৰু লগতে আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল অন্য এটা ভিডিঅ'ত আকৌ লগ কৰাৰ আশাৰে আজিলৈ আহোঁ বাই বাই দেউতাই বজাৰৰ পৰা আনিলে